लेके जाम Hello everyone, how are you? গুৱাহাটীত আহি ইংলিছত ক'ব নালাগে অসমীয়াতে ক নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আৰু এতিয়া মই আছো গুৱাহাটী 3 মাহৰ কাৰণে আহিছো যোৱা ভিডিঅ'টো মই কৈছোৱে আৰু আজি দেওবাৰ যেহেতু আমাৰ ক্লাছ নাই গতিকে মই গৈ আছো বৈশিষ্ট্য মন্দিৰ অকল মই যোৱা নাই আৰু আছে আমাৰ লগত 6জন নে 7জন আহিছে এজন আছে যদু আহিছে শিৱসাগৰৰ পৰা শিৱসাগৰ ডিমৌ হয় হয়নে আচ্ছা ঠিক আছে আৰু বহুত কেইজন আছে প্ৰণয় দা আৰু আহিছে প্ৰণয় দা শিৱসাগৰৰ পৰা শিৱসাগৰ ডিমৌৰ পৰা আহিছে আৰু শিৱসাগৰৰ পৰা আহিছে ত্ৰিনয়ন আৰু জয়সাগৰৰ পৰা আহিছে শিৱসাগৰৰ তাৰপিছত ভটিয়াপাৰৰ পৰা আহিছে দেৱজ্যোতি দা হাই এটা দি দিয়া ডিমৌৰ পৰা আহিছে জেকব আৰু উজ্জ্বল আহিছে শিৱসাগৰ বকতাৰ পৰা বকতাটো আপোনালোকে চবেই চিনি পায় আৰু তোমালোকে কেইবাৰ গৈছা কোৱাচোন বৈশিষ্ট্য মন্দিৰ অহাপা মই ফাৰ্ষ্ট টাইম গৈছা মোৰ 3বাৰ হ'ল 3বাৰ প্ৰণয় দা মোৰ ভাগৰ 6বাৰ মান হৈছে বেছি নাই 6বাৰ মান একেলগে অকলে আহিছা নে বেলেগ অকলে বাৰু ঠিক আছে এই আমি আগতে ফিল্ডত আহিছিলোঁ পিছফালে ফিল্ড এখন আছে প্ৰেক্টিছ কৰিবলৈ আহিছে পুষ্টিতে বুজিলে ঘুমাই দিম মহি দেখোতে পাহাৰদি লৈ যাম নিল এইবিলাক আশা আছে পাহাৰদি যাব পাৰি নেকি পাহাৰদি মানে পাৰি বহুত বগাব লাগিব মানুহৰ সমাগম কম হয় আৰু অলপ হাবিতলীয়া এডোখৰ ৰাস্তাটো হয় আৰু ছেকেণ্ড কেছ বহুত চাওক যদিও এডোখৰ অলপ ভিতৰুৱা জেগা হয় কিন্তু চবৰে ঘৰৰ সন্মুখত আমাৰ জাতীয় পতাকা উৰুৱাই থৈ দিছে এইটো খুব বেছি ভাল পাইছোঁ যে কম্পালচৰি কৰি দিছে বুলি কাৰণ বহুতে মানে গুৰুত্ব নিদিয়ে 15 আগষ্টৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু এইবাৰ আগতীয়াকৈ 13 তাৰিখৰ পৰা চৰকাৰে বান্ধি দিছে নিয়ম যে জাতীয় পতাকা উৰাব লাগিব এইটো খুব ভাল কথা হৈছে আমাৰ কাৰণে চাওক প্ৰতি ঘৰৰ আগত জাতীয় পতাকা তুমি আগতীয়াকৈ পালাহি যে কেছটো কি আগতীয়াকৈ পালাহি যে বৰফটো খাবলৈ বৰফ মানে কি ক'ম আৰু বহুত ভাল লাগে খা বৰফ ঠাণ্ডা বৰফ গৰম বৰফ গৰম বৰফ উঠা বলো মজা লাগিছে কিয় নবহিছে যে আইচক্ৰীম এখন আপোনাৰ নে এহেঁতৰ বৰ্তমান 71 মালিকজনক লৈ যায় এই অৱস্থা ভয় লাগিছে এই ৰাস্তাটোৱে যায় বশিষ্ঠ চাৰিআলি আৰু এইফালে যায় মূল মন্দিৰটো এই ৰাস্তাটোৱেদি চক ৱালবিলাকত কিমান ধুনীয়াকৈ আৰ্ট কৰি থোৱা আছে ড্ৰয়িং কৰি থোৱা আছে আৰু এইখন হৈছে অসম চাৰুকলা বিদ্যালয় আৰু এইখন হৈছে বৈশিষ্ট্য ভূতনাথ শ্মশান নামটোৱে কিমান ভয়ংকৰ ন ভূতনাথ শ্মশান এনেই ভূতলৈ ভয় লাগে আৰু এইখন আহি পালোহি আমাৰ দুৱাৰখন যিখনেদি মন্দিৰলৈ সোমাই যাব পাৰি আৰু ইয়াত চেণ্ডেল থ'বলৈ সুবিধা আছে ইয়াতে চেণ্ডেল আমি থলোঁ আৰু মন্দিৰৰ সন্মুখত বহুতো বান্দৰ দেখা পাইছে ভিতৰতো কেইবাকেইটাও আছে বুলি কৈছে ইয়াতে গ'লে দেখা পাম বাহিৰতো ৱালত বহুত বান্দৰ আছে আৰু এইখনে হৈছে দুৱাৰ ওপৰেদি খটখটেৰে যাব পাৰি কিমান ধুনীয়াকৈ সজাই থৈছে গেটকেইখন আৰু এইফালে খটখটেৰে উঠি যাম আমি ওপৰলৈ
আৰু সোমাই আহি মন্দিৰৰ কাষেৰে খটখটিৰে এনেকৈ আমি গৈ আছোঁ গা ধোৱাৰ ঠাইলৈ। দেখিছে মানুহ অলৰেডি ইয়াত আহি গা ধুইছে প্ৰায়। এনেকৈ শিলৰ মাজে মাজে পানী বৈ গৈছে নৈখন মন্দিৰৰ কাষেদি। আৰু এভাগ মন্দিৰেই হৈ মূল মন্দিৰটোৰ কাষতে আছে। আৰু খটখটিৰে ওপৰলৈ উঠি আমি এনেকৈ গৈ আছোঁ। অলৰেডি 2 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ আৰু বহুত বেছি ভাগৰ লাগিছে। আৰু ইয়াতে আমি কাপোৰ কানি সলাম। ইয়াতে কাপোৰ কানি সলাই মেলি আমি গা ধুবলৈ যাম এতিয়া। আৰু দেখিছে পানীৰ কিমান শব্দ আহিছে। আৰু যদিও গা ধুবলৈ ভাল লাগে কিন্তু তথাপিও ৰিস্ক হয়, যিহেতু শিলবিলাক অথালি পথালিকৈ আছে। আৰু শিলবিলাকৰ মাজত যিটো গেপ, সেই গেপটো বহুত বেছি আছে। মানে এনেকৈ জঁপিয়াই গ'লেহে আপুনি অকণমান ভাল হ'ব মানে। এতিয়া মই গৈ আছোঁ, মানে আমি গৈ আছোঁ সাঁতুৰিবলৈ। অলৰেডি চবেই সাঁতুৰিলে, মই লেট হৈ গ'লোঁ। গতিকে পূৰা পানীত এতিয়া সাঁতুৰিম এতিয়া। মোবাইলটো লৈ লৈছোঁ, ৰিস্ক লৈছোঁ, কি হ'ব নাজানো আৰু। ভাই মজা কেনেকুৱা লাগিছে? কেনেকুৱা লাগিলে ব্ৰ? মস্তি লাগিলে ৰে। মজা কেনেকুৱা লাগিলে কোৱা? একদম চলেট। গা চা ধুই হ'ল, এতিয়া হোষ্টেললৈ যাম। লাহেকৈ বেয়াত ভোক লাগিছে, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা হয়। পৰিৱেশটো এনেধৰণৰ হয়, পাহাৰীয়া জেগা আৰু কাষেৰে বৈ গৈছে এখন নৈৰ দৰে। আৰু মন্দিৰটো এইটোৱে হয়, মন্দিৰ ভাগ এইভাগেই কাষত আছে। সুন্দৰ পৰিৱেশ। বান্দৰবিলাকতো দেখি পাইছে আপোনালোকে ষ্টাৰ্টিঙৰ পৰা। আৰু এনেকৈ ওলাই আহিলোঁ মন্দিৰৰ পৰা ওলাই গৈ এতিয়া হোষ্টেললৈ যাব লাগে। হোষ্টেলত গৈ মন্দিৰৰ বাহিৰ পালোহি। আৰু আজি মন্দিৰৰ ভিতৰত মানে ইমান সোমোৱা নহ'ল, কিয়নো মানে 2 বজাত পাবগৈ লাগে। 2 বজাৰ আগতে মানে আখৰা আছে, যিহেতু কাইলৈ 15 আগষ্ট হয়। গতিকে আমাৰ বেটছৰ পৰা মই এখন নাটক লিখি উলিয়াইছোঁ। গতিকে ৰিহাৰ্চেলৰ বাবে যিহেতু সময় কম, গতিকে 2 বজাৰ পৰা আজি ৰিহাৰ্চেল ৰাখিছোঁ। সেইবাবে সোনকালে গা চা ধুই হোষ্টেল পাব লাগে মানে। আৰু ভোকো লাগিছে। হোষ্টেলত 1 বজাৰ পাছত হয়তো খানা নিদিব ন কেণ্টিনত ব্ৰ? 1 বজাৰ পাছত আৰু খানা নিদিব? 1:30 বজালৈকে দিব। আচ্ছা ঠিক আছে। ভোক লাগিছে, ইয়াতে কিবা এটা খাই যাব লাগিব, নহ'লে তাত হ'লেও খাবগৈ লাগিব মানে। এইজন একদম ধুনীয়া ল'ৰা দেই আমাৰ হোষ্টেলৰ, একদম বৰ ধুনীয়া ল'ৰা।